এই আমাৰ বোৱাৰী হ'লে মই ইমান কাম কৰিবলৈ নিদিওঁ দেই। কৰে নকৰা নহয়, ৰাতিপুৱা চাহকণ বনায়, দুপৰীয়া ভাতকেইটা বনায়, ৰাতি ভাতকেইটা বনায়, কৰে। ময়ো ইটো সিটো কৰি দিওঁ আকৌ। এই এখন কাঁহী এটা কাপ ধুলোৱে যেনিবা, মোৰ হাতখন ছিঙি নাযায় নহয়। আৰু আজি 27-28 বছৰে মই ইহঁতক কৰি মেলি খুওৱা নাই জানো, কৰিয়ে আছোঁ দেখোন। এতিয়া বোৱাৰীজনী আহিল বুলি আৰু নকৰাকৈ থাকিলে নহ'ব নহয়, গোটেই সোপা তাইকে দিবলৈ নোৱাৰোঁ নহয়। আৰু সন্ধিয়া আমাৰ এই অকণমান ইয়াৰ লগত ওলাই যাবলৈ দিওঁ সন্ধিয়া। এই কিমানো আৰু হ'ল বুলি ঘৰটোতে সোমাই থাকিব নহয় জানো, ডেকা মন নহয় জানো, সিহঁতৰো মনটো অকণমান ভাল লাগে দেচোন, অকণমান ওলাই যাবলৈ পালে, সেনে অকণ ওলাই যাবলৈ দিওঁ। ই আমাৰজনী হ'বলা, আমাৰজনী। ই ৰাতিপুৱা 7টা বজাত উঠে 7টা বজাত। এই বোৱাৰী ছোৱালীনো ৰাতিপুৱা 7টা বজালৈকে শুই থাকেনে? মই ৰাতিপুৱা বাহি চোতাল সাৰিব লাগে, দুপৰীয়া ভাত বনাব লাগে, ৰাতি ভাত বনাব লাগে, সন্ধিয়া চাহ বনাব লাগে, চব ময়ে কৰিব লাগে। ভাবিছিলোঁ বোৱাৰীজনী অনাৰ পিছত দুদিনমান বহি খাম, বহাই খুৱাবলগীয়া হৈছে। মুখখন যে কিনো লাও পাত কচু পাত, এটা কথা এৰি নিদিয়ে এটা কথা মই ক'বলৈহে পাওঁ, লগে লগে উত্তৰটো দিয়ে। আৰু গিৰিয়েকটো যে কোনোফালে যাবলৈকে নাপায়, পিছে পিছে ওলাই আকৌ, সি য'লৈকে যায় তাৰো ত'লৈকে যায় নহয়। খাদি পাইছোঁ আৰু মই দে বোৱাৰী।